এয়া কুচুৱে খাই আছে কেক কেক আৰু এফালে খাই আছে কেমেৰা ওমেন কেমেৰা গাৰ্ল যি ভাবে আৰু এফালে খাম মই পিঠা আৰু মোৰ ফেভৰেট চাহ লাল Hey everyone, video to click কৰাৰ বাবে thank you so much আৰু আজি হৈছে উৰুকা মানে মাঘ বিহুৰ আজি উৰুকা হয় তো উৰুকা হাতলে আপোনালোক কোন কোন গ'ল মোক কমেন্ট বক্সত জনাব আজি তক উৰুকা হাতলে গৈছিলে নাই আজি আমি এজনীও নগলো উৰুকা হাতলে আৰু আমাৰ ইয়াত উৰুকা হাত ডাঙৰকে হয় ডাঙৰকে বহে কিন্তু এবাৰ কোভিডৰ কাৰণে তো কি হৈছে গম নাপাওঁ বাৰু ন আৰু নাযাওঁ এতিয়া যাবলৈ সময় আছে নেকি মেজি বনাই থকা আপোনালোকক এই দেখুৱালি ন তাই দেখালে প্ৰত্যেকবাৰে বাৰু আমাৰ দেউতাই বনায় কিন্তু এইবাৰ ভৰিত অলপ দুখ পাই আছে সেইটো কাৰণে এইবাৰ দেউতাই মেজিত লাগিলে নে অলপমান লাগি আছিলে হয়নে অলপমান লাগি দিছে মানে গোটেইটো সম্পূৰ্ণকৈ বনাব পৰা নাই অকলেই এনেই আগৰবাৰ অকলেই বনায় এইবাৰ মিলিজুলি গোটেইকেইজনে বনাই আছে আপোনালোকক দেখুৱালোঁ আৰু আজি দিনটো কি কৰোঁ আপোনালোকক দেখাই যাম আৰু যদি মাৰ বাৰ্থডে ভ্লগটো চোৱা নাই চাব ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ আজি দিম এইটো ভিডিঅ'টো কাইলৈ যাব ন সেইটো কাৰণে কৈছোঁ তাই একদম চিঞৰ লগাই দিছে চাব আৰু ব'লক এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ মুখত আগতে এটাও পিম্পলছ নাহে এতিয়া য'তে ত'তে মানে কি হৈছে বুজিব পৰা নাই মই কেলৈ জানো আজি আমাৰ খানাত আছে হাঁহটো দেখুৱাই দে এইটো হাঁহটো এইটো কিমান কেজি কওকচোন আপুনি 5 কেজি মান ওলাব বাৰু এই মানুহগৰাকীকে লাগিব মানে আমাৰ মাকে লাগিব ন হয় নে কৈ দিয়া 4 কেজি হৈফালে চোৱা ফটা চোলাটো পিন্ধি পেলাই শাৰী আছে গোটেই ওলাইছে ওলাওক আৰু একো নহয় আৰু এনেকৈ থাকে আমাৰ ঘৰৰ মানুহবোৰে দেখিছে নাই আপোনালোকে এয়া হৈছে আমাৰ মেজিৰ ফাইনেল লুক এইটো আৰু লগতে এটা হাঁহ এতিয়া যাওঁ ইহঁতৰ ঘৰৰ পৰা ত্ৰিপাল আনিবলৈ কাৰণ তম্বু ধৰিব লাগে নহয় আমি ব'ল এয়া আমি এতিয়া ত্ৰিপাল লৈ পেলাই আহিছোঁ সিজনীয়ে মুখখন নেদেখুৱাই এতিয়া এয়া ত্ৰিপালখন পালেহি এয়া চিলিণ্ডাৰটো কেলাই আনি থৈছেচোন আৰু এতিয়া এইখিনিতে তম্বু তৰে নে এইখিনিতে তৰে আৰু আই ডোণ্ট ন' এজনী কেটেঙি বাই চিলিণ্ডাৰ দাঙি দিছে দেখুৱাই লগতে আমাৰ ঘৰৰ শাক পাচলি ঘৰতে হোৱা দেউতা আৰু মায়ে কৰা আপোনালোকক দেখাই দিছোঁ মায়ে এতিয়া বনাবগৈ দিনৰ সাজতে এয়া আমাৰ ঘৰৰ কাঠআলু কি কৈছে সেয়া কাঠআলু খাইছে উঠিছে না হা উঠিছে কাঠআলু খানি হৈ গ'ল আকৌ ফুটিছে মাঘৰ বিহুৰ কাৰণে দেই বেয়া পোৱা নালাগে আন্ধাৰ হ'বলৈ হ'ল আৰু এফালে তম্বু তৰি হৈ গ'ল ৰেডি আজি আমাৰ পাৰ্টিটো ইয়াতে চলিব দুই ঘৰ মিলি ইফালে বনাই আছে মায়ে পিঠা আৰু মই এতিয়া এগালমান বাচন ধুই পেলাই জাষ্ট ভিডিঅ'টো বনাইছোঁ এতিয়া আছোঁ তম্বুৰ তলত বহি এইজনী ভাইপা চোৱাহি অলপ বিখাব বুলি কৈছে আমি খেলি আছোঁ কিন্তু এইবোৰ এতিয়া চব্জি আমি কাটিলোঁ আৰু তুমি নিজকো দেখাই দিয়া আকৌ ধুনুৱেও কাটিলে সেইজনী এফালে জুই জ্বলি আছে আৰু এইবোৰ বনাবলৈ ৰেডি কৰিছে বাহিৰত মাংসটো বনাব মানে বাহিৰত মাংসটো বনাইছে ইফালে এয়া কয়লাৰ আৰু এইফালে আছে এইখিনি মই থৈ দিছোঁ ব্ৰইলাৰ বনাবলৈ মানে ফ্ৰাই বনাবলৈ আৰু এইফালে এখেতে মিউজিক লগাবলৈ চাই আছে চাৰ্চ কৰি আছে আমি কেইজনীয়ে এতিয়া বাহিৰত আছোঁ ভিতৰত বাকীবোৰ চব বনাই হৈ গ'ল এতিয়া মাংসখিনি বনাই আছে টুনে পাছত মই এয়া বনাম আৰু কাঠআলু বনাব লাগিব সেইটোত তাৰপিছত মায়ে আনি আছে কাঠআলু হয়নে খুৰীয়া মায়ে আনি আছে কিন্তু কেৰাহীটো নাই এইফালে এতিয়া এয়া চিকেন বনি আছে কেৰাহীখন বেছি ডাঙৰ হ'ল খালি
বনি আছে কাঠ আলু ইফালে এয়া চিকেন বনাই আছে এখেতে লৰাই আছে এয়া কাঠ আলু এফালে বহি আছে কম্বল চম্বল লৈ মেলি আৰু এফালে কাঠ আলু বনাই হোৱাৰ পিছত মই বনাম ফ্ৰাইটো আৰু এইবোৰ বস্তু সব থৈ দিয়া আছে এয়া এতিয়া মুনিকন আহিছে কাঠ আলু খাই আছে এয়া কুচুৱে খাই আছে ট্ৰায়েংগল শেপৰ কাঠ আলু হয় না আৰু এয়া এফালে চাই দিয়ক আপুনি মুনিকনৰ মাক মুনিকন এজনী আমাৰ একদম সৰু ছোৱালী যে দেখিবলৈহে ডাঙৰটো নিচিনা এনে সৰু আৰু এফালে লুথুপেহীয়ে খাই আছে আৰু এফালে মই আছোঁ মোক চাব নি আপোনালোকে চাই লওক মোকো আৰু এয়া কাঠ আলু ভাজি আছোঁ এতিয়ালৈকে বাৰু কাঠ আলু খাইছে মই খাবলৈ পোৱাই নাই এতিয়ালৈকে এপিছো বনাইজনে খাবলৈ পোৱাই নাই ইফালে এতিয়া বনাই আছোঁ ফ্ৰাই চিকেনটো বিলাহীখিনি দি দিয়াৰ কাৰণে অকণমান বিলাহীটো মাংসৰ লগত লাগিব তেতিয়া ধুনীয়াকৈ ফ্ৰাই হ'ব আৰু এইফালে বৌয়ে খানা উলিয়াই আছে মাছ খোৱাসকলৰ কাৰণে খানা উলিয়াই আছে বৌয়ে আৰু মই ইয়াত চিকেনকণ ফ্ৰাই কৰি লওঁ তাৰপিছত আৰু আমাৰো খানা ৰেডি হৈ যাব ইফালে ইটো ৰেডি হৈ আছে ইফালে আলু ফ্ৰাই কৰি থৈছোঁ আৰু এয়া হ'লেই হৈ যাব আৰু আমিও খাব পৰা হ'ম ইফালে বৰালি মাছ বাহু মাছ চব্জি এয়া আমাৰ ভাইব্যা ন অঁ আজি আমি বাহিৰত খানা খাইছোঁ এয়া জ্বলা ভাজি এয়াও জ্বলা ভাজি এইজনী আমাৰ ভাইব্যাই কি কৰি আছে এয়া কি চাই আছে চিকেন ফ্ৰাই হৈ গ'ল আমি এয়া পিছৰ গোটাই খাবলৈ লৈছোঁ হাঁহিটো মাৰি দিয়া হয়া নিলে কিবা এটা থপিয়াই পেলাই এয়া খাই আছোঁ আমি হৈ আজৰি এয়া এয়া ৰাহি হোৱা কম হ'ব বুলি ভাবিছিলোঁ সেয়া দেখিলে নে ইমান পৰা থাকিলেগৈ আৰু এতিয়া বুলদা কিন্তু মই এক পিছো নাখালোঁ মানে নাখাওঁ ইয়াৰ এক পিছো নাখালোঁ ফ্ৰাইটো খালোঁ অলপমান আৰু আকৌ এতিয়া জ্বলাব লাগিব এয়া জুই তাৰপিছত আমি গোটেইখিনি জুইৰ ওচৰতে বহিম আড্ডা হ'ব আৰু এতিয়া বহুত দেৰিলৈকে খাই বৈ আজৰি হ'লোঁ আৰু অকণমান জুইৰ ওচৰত বহি আছোঁ আমি গোটেইকেইজনী তাৰ কাঁহী বাতি ধুই মেলি আহিছে এয়া মায়ে অকলে আমি মাংস খাইছোঁ মায়ে বাচন ধুইছে মায়েতো নাখায় এনেও আৰু এয়া বহি আছোঁ আমি কৰি আহিছা কাঁহী বাতি ধুই আহিছা আমি এতিয়া ইফালেদি ওলাই আহিছিলোঁহে এইজনীক আকৌ জপনা চুকিব লাগে ওলাই আহিছিলোঁ মানুহবোৰ শুলেই নেকি চাগে সঁচাকৈ ইমান সোনকালে শুৱে নে মানুহ এতিয়া পুলিচ আহিলে কেনেকৈ ধৰি প্ৰেক্টিচ কৰিছিলোঁ আয়ো ইয়াত আহিছে নে ধোৱা চাওক দেখিছে চাওক ধোৱাটো উলিয়াই দিয়া এয়া কাঁহী বাতি চাহি বাতি ধুই মেলি থাকক আৰু মই এফালে পোহৰটোলৈ আহি লৈছোঁ তেতিয়াহে আপোনালোকে মোক দেখিব আৰু মুখৰ পৰা পূৰা ধুনীয়াকৈ ধোৱা ওলাই আছে ইয়াত নোলায় হয়নে ইয়াত ওলাই নাযায় কেমেৰাত ওলাই যাবও পাৰে নাযাবও পাৰে ঠিক আছে নহ'লে আজি ভিডিঅ'টো ইমানতে খতম কৰি দিছোঁ আৰু অলপ দেৰি আমি বহিম জুইৰ ওচৰতে আৰু কোনোবা আহিব চাহ পানী খাম তাৰপিছত আৰু এইটো ভিডিঅ' এডিটো কৰিব লাগে সেইটো কাৰণে মেজি জ্বলোৱা দেখুৱাম কাইলৈ ভিডিঅ'ত দেখুৱাম মানে পৰহিলৈ পাব মেজি জ্বলোৱা ভিডিঅ'ত মেজি জ্বলোৱাটো মানে ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো ইমানতে খতম কৰি দিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে বাই আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহুত দিনৰ মূৰে মাজে কৈ থাকোঁ তো আজিও মনত পেলাই দিছোঁ তেনেকৈ যদি ভাল লাগে লাইক এটা কৰি দিব আৰু বাই